বৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী মিচিং জনগোষ্ঠী। মিচিং সম্প্ৰদায়ৰ লোকসকলৰ আজি পবিত্ৰ ডবৰু পূজা। ডবৰু পূজা উপলক্ষে লখিমপুৰ জিলাৰ বাধাকৰা কাছিকটা গাঁৱতো মিচিং সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে ডবৰু পূজা। ছমাহৰ মূৰে মূৰে কাতি মাহ আৰু জেঠ মাহৰ 15 তাৰিখে অনুষ্ঠিত হয় এই ডবৰু পূজা। পৰম্পৰা অনুসৰি গাঁৱৰ লোকসকলে একত্ৰিত হৈ পথাৰৰ মাজত গছৰ তলত পূৰ্বপুৰুষৰ পৰা অনুষ্ঠিত কৰি আহিছে এই ডবৰু পূজা। পৰম্পৰাগতভাৱে ইকৰা গুজি তৰাপাত পাৰি চন্দ্ৰ সূৰ্যক সাক্ষী কৰি কুকুৰা বলি বিধানেৰে জ্যেষ্ঠসকলৰ আশীৰ্বাদেৰে সকলো একত্ৰিত হৈ আশীষ গ্ৰহণ কৰে নেদেখাজনৰ শ্ৰীচৰণত। এই পূজাৰ প্ৰবাদ অনুসৰি চহা গ্ৰাম্যাঞ্চলত অপায় অমংগল আৰু ৰোগ ব্যাধি দূৰীকৰণৰ বাবেই এই পূজাভাগি অনুষ্ঠিত কৰা হয়। পূজাৰ পৰম্পৰা অনুসৰি মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত পৰ আপুং, থলুৱা কুকুৰা, বনৰীয়া 101টা শাক পাচলি, তেল মছলা অবিহনে তৈয়াৰ কৰা ব্যঞ্জনেৰে আহাৰ গ্ৰহণ কৰে লোকসকলে। আজি খুব আনন্দ লাগিছে, কিন্তু আমাৰ সেইটো পূৰ্বৰ পৰা সেইটো আমাৰ তাহানি যুগৰ পৰা এখন যুগৰ পৰা আমি ধৰি দিব লাগিব। গতিকে সেইটো আমি পৰম্পৰাগত পৰা আমাৰ বিশ্বাস এটা আছে, আমাৰ মিচিং বিশ্বাসটো সেইটোৱেই যে আমাৰ সূৰ্য চন্দ্ৰৰ ওপৰত আমি বিশ্বাস। গতিকে আমি সূৰ্য চন্দ্ৰ কৰি পেলাই আমি 2টা কুকুৰা কাটোঁ, 2টা কুকুৰা এটা পূবলৈ কৰোঁ আৰু এটা পশ্চিমলৈ দিওঁ। তাতে এটা কথা হ'ল কি, সেইটো আমাৰ গোটেই হেৰিয়াত ধৰক আমাৰ মিচিং সমাজৰ কাৰণে আপোনাৰ খেতি বাতিৰ কাৰণে কিংবা পোক পতংগৰ কাৰণে বসুমতী আমাৰ সূৰ্য দেৱতাই মানে গোটেইখিনি আঁতৰাই নিব লাগে। আৰু গাঁওখনৰ কিবা বেমাৰ আজাৰৰ কাৰণে সেইবিলাকৰ ক্ষেত্ৰতো আমাৰ ধুই মেলি চব কৰিব লাগে বুলি আমি আশা ৰাখি সেইটো আমি পূৰ্বৰ পৰা আমি কৰি আছোঁ। পূৰ্বত তাহানি আমাৰ ককা দেউতাৰ দিনৰ পৰা আমি কৰি আছোঁ, বৰ্তমান আমি চলি আছোঁ। গতিকে আমাৰ এই বছৰত আমাৰ দুবাৰ হয়, আপোনাৰ কাতি মাহত আৰু আমাৰ জেন মাহত। এই জেন মাহত আপোনাৰ 15 তাৰিখে আমাৰ এইটো প্ৰতি বছৰে হয়। গতিকে আমি প্ৰত্যেক ঘৰৰ পৰা আমি এটা কুকুৰা, চাউল, আপোনাৰ ধৰক আপোনাৰ এই নিমখ, জলকীয়া বিভিন্ন ধৰক, কিন্তু তাত আমি হালধি ইউজ নকৰোঁ, কিন্তু তেল বজা নকৰোঁ আমি। গতিকে আমি চব জংঘলৰ শাক চব্জি লৈ আমি সেইখিনি অকাম কৰি সকলোৱে খাই বৈ সকলোকে মিলা প্ৰীতিৰে আমি এনেকৈ চলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদ, VNS নিউজ।